ভাল খবৰৰ চিঠি। মৰমৰ দাদা, মৰম লবি, ফোনৰ দিনতো তই মোলৈ প্ৰায় চিঠি লিখ, ময়ো লিখিছোঁ। তই ক চিঠিত ভাল খবৰবোৰকে জনাবি ভণ্টি। সঁচাই দাদা, টিভি পেপাৰ বজাৰ চবতে বেয়া খবৰ, ভাল খবৰবোৰৰ বৰ আকাল দাদা। তথাপিও তোক আজি মই ঢেৰ ভাল খবৰ জনাম। প্ৰথমতে জনালোঁ ঘৰৰ খবৰ। দাদা, আমাৰ তামুলী পাৰজুৰি 9 পোৱালি জগিল। মায়ে কঁকালৰ বিষটো ভাল পাইছে। এইবেলি বতৰ খুবেই ভাল, আগতীয়াকৈ মাটিখিনি ৰোৱা হ'ল। পিতাই আজিকালি সদায় সন্ধিয়া গীতা পঢ়ে। আৰতী খুৰী, চিকুণ জেঠাইহঁতে গীতাৰ ভাঙনি শুনে। মোৰ পঢ়া শুনা ভালেই চলি আছে। এডভোকেট হৈ তোৰ সপোনটো সফল কৰিমেই। এতিয়া গাঁৱৰ খবৰ। নামঘৰলৈ যোৱা ৰাস্তাটো পকী কৰি আছে চৰকাৰে। মেট্ৰিকৰ ৰিজাল্ট গাঁওখনৰে ভাল। 7জনে ডিষ্টিংশ্যন পালে, বাকী 8টাই ফাৰ্ষ্ট। বিয়া 10 বছৰ পাছত কণপেহী ল'ৰা এটি হ'ল। শাওণ মাহত ৰাজহুৱা পূজা হ'ব গাঁৱৰ মন্দিৰত। গাঁৱৰ মানুহবোৰে আজিকালি প্লাষ্টিক ব্যৱহাৰ নকৰে। আগৰ দৰে কাজিয়া পেচালো নাই। আৰু জাননে, ৰহমত তাৱৈ ডাঙৰটো ল'ৰা আদিল ভাইয়ে ষ্টেট বেংকত চাকৰি পালে। আৰু এটা ভাল খবৰ দিওঁ ৰ, লাজেই লাগে অ'। মোলৈ এটা চহৰৰ ল'ৰা লাগিছে, কলেজত কৰে, দেখাটো ভাল, তোৰ দৰেই ওখ। এইবাৰ কওঁ দেশৰ কথা। প্ৰধানমন্ত্ৰীজন সঁচাই ভাল, দেশৰ উন্নতি হ'ব। শিক্ষা, স্বাস্থ্য, অৰ্থ, বিজ্ঞান সকলোতে ভাল হ'ব কিজানি। ব্ৰহ্মপুত্ৰ খান্দিব, বানপানী কমিব, আঁচনিবোৰে গৰিয়সক সকাহ দিব। দাদাও, ভাল দিনৰ সপোন দেখিও মনটো ভাল লাগে ন। অদিতি সৰুৰ লগত বাহু বুলি দৌৰি চালোঁ, বহুত ভাল লাগিলে। পাৰিলে তয়ো চাবি। এতিয়া মোৰ প্ৰিয় পৃথিৱীৰ কথা। যুদ্ধ নহ'বলৈ মই সদায় প্ৰাৰ্থনা কৰোঁ জান। এইবেলি পৰিৱেশ দিৱসত বহু দেশে গছপুলি ৰুলে, ময়ো ৰুলোঁ। 2জোপা নাহৰ, 1জোপা নিম। আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসত আমিও ভাগ ল'লোঁ। গ্ৰীণ হাউচ এফেক্ট নাখিবলৈ বহু দেশ আগবাঢ়িছে। বন্যপ্ৰাণীৰ প্ৰতি মানুহৰ প্ৰীতি বাঢ়িছে। বিশ্বায়নে ধৰ্মীয় অসহনশীলতা কমাইছে। এইচএলৰ দৰৱ সোনকালে আৱিষ্কাৰ হ'ব বোলে। ৰাষ্ট্ৰসংঘৰ নীতিবোৰ ভাল লাগিছে। দাদাও, আমাৰ পৃথিৱীখনেই আমাৰ পহিলা মাতৃ। মা কুশলে থাকক। তয়ো মিনতি কৰিবি সদায়। আমনি পাইছ দাদা? ফোনত বেয়া খবৰবোৰ নিদিবি, মনটো বেয়া লাগে অ'। চকু পানী ওলায়। জানো কাশ্মীৰৰ সীমান্তত যুঁজিয়ে আছ তই। তোৰ লগৰ 7জন শ্বহীদ হ'ল। বাংকাৰত তই 4 দিন লঘোণে আছ। শুকাই কান্দিছিলোঁ মই। আৰু নকন্দুৱাবি দেই দাদা। পাৰিলে বেয়া খবৰবোৰ থাকি ভালবোৰকে জনাবি। পৃথিৱীই তোৰ বাবে ৰৈ আছে জাননে। তেওঁক মই প্ৰায় বৌ বুলি মাতোঁ। লাজতে তেওঁৰ গাল দুখন ৰঙা হৈ পৰে। মাঘতে দীঘলীয়া ছুটি লৈ আহিবি নহয়। মায়ে কিবা এটা ভাল কথা ভাবিছে ৰ, উৰুলি দিব। এৰো দে, দুপৰীয়া সাজ খাবৰ হ'ল। আজি পাকঘৰত কলপচলা, কলমৌ শাক, শ'ল মাছ। তয়ো ভালকৈ খাবি। ফোনত কথা পাতিলেও চিঠি লিখিব কিন্তু নাপাহৰিবি। মই ৰৈ থাকিম তোৰ ভাল খবৰবোৰলৈ। নীলা খামত অহা মোৰ মৰমৰ দাদাৰ চিঠিখন লৈ। ভালে থাক, কুশলে থাক অ' দাদা। হাঁহি হাঁহি থাকিবি, সকলোৰে ভাল হওক। ইতি তোৰ অতিকৈ মৰমৰ ভণ্টি।